আজি মই জাপানৰ বিষয়ে দুটামান বৰ আচৰিত কথা গম পালো। নাম্বাৰ 1, জাপানত হেনো যদি কাৰোবাৰ টেটু থাকে তেতিয়াহ'লে কিছুমান চুইমিং পুলত সোমাব নিদিবও পাৰে। নাম্বাৰ 2, জাপানত কিছুমান এনেকুৱা ৰেষ্টুৰেণ্ট আছে য'ত সোমাব হ'লে আপুনি জোতা বা চেণ্ডেল খুলি সোমাব লাগিব। আপুনি যদি কেতিয়াবা জাপানলৈ যায় কেতিয়াও ৰেষ্টুৰেণ্টৰ টেবুলত নহ'ব, তেওঁলোকে পুলিচ মাতিব পাৰে আৰু আপুনি বিপদত পৰিব পাৰে। যদি আপুনি জাপান ফুৰিবলৈ যায় তেতিয়া দেখিব যে বুলেট ট্ৰেইনবিলাকেই ফুৰিবৰ বাবে আটাইতকৈ বেষ্ট হয়, কিন্তু কেতিয়াবা দামবিলাক বেছি হ'ব পাৰে। কিছুমান দোকানত স্পেচিয়েলি ভেণ্ডিং মেচিন থাকে য'ত কম দামত আপুনি টিকেট কিনিব পাৰে। নাম্বাৰ 1, জাপানত মাজ নিশাৰ পাছত নচাটো ইলিগেল বুলি ধৰা হয়। নাম্বাৰ 2, চোৰ বা তেনেকুৱা কাম প্ৰায় নহয়েই। আৰু লাষ্টৰ অৰ্থাৎ যথেষ্ট ইণ্টাৰেষ্টিং কথাটো হৈছে ইমজিবিলাক হেনো জাপানতে প্ৰথম ওলাইছিল। জাপানৰ চিনেমা হলত যদি আপুনি চিনেমা চাবলৈ যায় দেখিব যে টিকেটৰ দামবিলাক যথেষ্ট বেছি, কিন্তু যদি আপুনি টহ চিনেমাত চাবলৈ যায় আৰু বুধবাৰে যায় তেতিয়া দামটো প্ৰায় আধা হয়। জাপান আচলতে যথেষ্ট ছেফ ঠাই, কিন্তু তাতো আপোনাৰ কিছুমান বস্তু চুৰ হ'ব পাৰে। যেনে বৰষুণৰ বতৰত আপোনাৰ ছাতিটো, আপুনি বাহিৰত মেলি থোৱা কাপোৰ আৰু কেতিয়াবা চাইকেল। গতিকে এইখিনি বস্তুৰ ক্ষেত্ৰত সাৱধান হ'ব। এনেকুৱা আৰু ইণ্টাৰেষ্টিং কথা জানিবৰ বাবে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।